নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তিল দি বনোৱা মাংসৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। মই 400 গ্ৰাম মানৰ সমান মুৰ্গীৰ মাংস লৈ লৈছোঁ। এতিয়া মাংসখিনি হালধি, নিমখ আৰু মিঠাতেল দি এঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থওঁ। ডাঙৰ চামুচেৰে 2 চামুচ মানৰ সমান এয়া তিল লৈ লৈছোঁ আৰু এইখিনি আধা ঘণ্টামানৰ কাৰণে তিয়াই পিচি ল'ম। গোটা মছলাৰ বাবে লৈছোঁ ইলাচি, লং, গোটা জালুক আৰু ডালচেনি। তিলখিনি এয়া মই পিচি ল'লোঁ। লগতে 2টা পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ। আদা, নহৰু আৰু জলকীয়াৰ এটা পেষ্ট লৈছোঁ। 3টা আলু সৰু সৰুকৈ কাটি লৈছোঁ। লগতে লৈছোঁ অলপ পাঁচফোৰণ আৰু জিৰা গুড়ি। আৰু মছলাৰ প্ৰয়োজন নাই। এতিয়া এখন কেৰাহী জুইত পাতি দিছোঁ। লগতে অলপ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত পাঁচফোৰণখিনি দি দিছোঁ। লগতে ইলাচি, লং, ডালচেনি আৰু গোটা জালুকখিনিও দি দিছোঁ। পেষ্ট কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। অলপ সময় ভাজি ল'ম পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। এতিয়া আদা, নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। অলপমান হালধিৰ গুড়ি দি দিম। মই আধা চামুচৰ সমানেই দিছোঁ। আকৌ অলপ ধুনীয়াকৈ ভাজি ল'ম। এতিয়া জিৰা গুড়িখিনি দি দিম। ধুনীয়াকৈ মিলাই দিম গোটেইখিনি। এইখিনি ভাজি প্ৰায় হৈয়ে গৈছে। এতিয়া মাংসখিনি দি দিম। আটাইখিনি ধুনীয়াকৈ মিলাই দিম। এতিয়া নিমখ দি ল'ম। এয়া আধা চামুচৰ সমান দিছোঁ। আৰু আধা চামুচ মিলাই দিম ধুনীয়াকৈ। এতিয়া মাংসখিনি ঢাকি ঢাকি ভাজিম। মাংসখিনি ভাজোঁতে কমচে কম 5ৰ পৰা 10 মিনিট সময়ৰ প্ৰয়োজন হয়। এনেদৰে 3-4 বাৰকৈ লৰাই মাংসখিনি ভাজি ল'ব লাগিব। এতিয়া কাটি লোৱা আলুখিনি দি দিম আৰু ধুনীয়াকৈ ভাজি থাকিম। আকৌ ঢাকনিখন দি দিম। মাংসখিনি ভাজি প্ৰায় হৈয়ে গৈছে। মোক 5ৰ পৰা 7 মিনিট মানৰ সময়ৰ প্ৰয়োজন হ'ল। এতিয়া পিচি লোৱা তিলখিনি দি দিম। শুকানে গুড়ি কৰিও ল'ব পাৰে। মাংস আৰু তিলখিনি ধুনীয়াকৈ মিলাই ল'ম। আকৌ 5 মিনিট মানৰ কাৰণে ভাজি থাকিম। যেতিয়ালৈকে তিলখিনিৰ পৰা তেল ওলাই নাহে। আকৌ অলপমান ঢাকি দিছোঁ। অলপমান সময় মাংসখিনি ঢাকি ঢাকি ভাজি ল'ম। এতিয়া তিলখিনিৰ লগতে মাংসখিনিৰ পৰাও ধুনীয়াকৈ তেল ওলাই আহিব আৰু তৰকাৰীখন খাবলৈ বৰ সোৱাদ লগা হ'ব। মিনিমাম 5 মিনিটমানৰ কাৰণে ঢাকি ঢাকি ভাজি ল'ম। মাংসখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত গৰম পানী দি দিছোঁ। আপোনালোকে যিমান পৰিমাণৰ গ্ৰেভি কৰিব বিচাৰে সিমান পৰিমাণৰে পানী দি ল'ব। মই কিন্তু আজি বেছি গ্ৰেভি কৰা নাই। আকৌ অলপ সময় ঢাকি দিম। মোৰ গ্ৰেভিখন প্ৰায় হৈয়ে যোৱা নিচিনা লাগিছে। দেখিছেনে সকলোখিনি বস্তুৰ পৰা তেলখিনি কি ধুনীয়াকৈ ওলাই আহিছে। এয়া মোৰ তিলৰ মাংসৰ তৰকাৰীখন একেবাৰে ৰেডি হৈছে। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।